Closed doors, I'm a fool for your love. Hello guys, good morning. আজি হৈছে 28 মে আৰু আজি দিনটো হৈছে মোৰ বাৰ্থডে। সো ডিসাইড কৰিলো যে বাৰ্থডে ব্লগ এটা বনাও। কিন্তু এতিয়া যিহেতু বৰ্তমান লকডাউন চলি আছে, সেইটো কাৰণে মই ইমান ভালকে বাৰ্থডে সেলিব্ৰেট কৰিব পৰা নাই। যোৱা বছৰ পৰা নাছিলো, এই বছৰ পৰা নাই। তো ভাবিলো ঘৰতে অলপ সৰু সুৰাকে সেলিব্ৰেট এটা কৰোঁ। তো আজি ডিসাইড কৰিছোঁ যে মই নিজে ঘৰতে কেক বনাম। তো চাই থাকক ভিডিঅ'টো। বজাৰ যাম বুলি ভাবিছিলোঁ, বাট দেখিছে না বৰষুণে কি কৰি আছে। মানে বাৰ্থডে মোৰ গেলাবই আৰু। চ' ফাইনেলি বৰষুণটো আহিছে, এতিয়া মই গৈ আছোঁ বজাৰলৈ। মাস্ক বহুত ইম্পৰ্টেণ্ট এতিয়া। চ' মাস্ক পিন্ধি থাকোঁ। কল ল'ব দিছিলে, কিন্তু কলটো দিব অক্ষয় বাৰ্থডে গিফ্ট কল, সেইটো কাৰণে কলটো নল'ব। আৰু কি ল'ব লাগিছিলে ফোন কৰিব লাগিব ফোনটো দে। তো বজাৰ চজাৰ কৰা হৈ গৈছে। এতিয়া আছোঁ বৰ্তমান অক্ষয়হঁতৰ ঘৰত। অক্ষয়ক থ'ব আহিছিলোঁ আৰু বেয়া লাগিছে যে যোৱা বছৰো মোৰ বাৰ্থডে লকডাউনতে হৈছিল, এইবছৰো লকডাউন। তো উপায় নাই, লগৰখিনিকো পাৰ্টি চাৰ্টি একো দিব পৰা হোৱা নাই। আরে খোলা থাকোতেও তইতো কোনচা পাৰ্টি দিছিলি আগতে? गजब बेइज्जती है। তো আপোনালোকে গম পাইছে লকডাউন চলি আছে। তো লকডাউনৰ কাৰণে দোকান বজাৰ চব বন্ধ। সেইটো কাৰণে ভাবিছোঁ এইবাৰ কিনো কৰিম, বাহঁতকে মাতিছোঁ আৰু ঘৰতে কেক এটা বনাম বুলি ভাবিছোঁ। আৰু কেকটো বনাম আমি অৰিঅ' বিস্কুট আৰু আমুল তাজাৰে। এই দুটা কোম্পানীয়ে মোক স্পনচাৰ কৰা নাই, এনেই বনাই দিছোঁ আৰু। তো ভিডিঅ'টো চাই থাকক, আমি কেকটো কেনেকৈ বনাওঁ। বৰ্তমান বিস্কুটৰ পৰা ক্ৰীমখিনি আঁতৰাই হৈ গৈছে। এতিয়া আমি বিস্কুটখিনি মিক্সাৰত পূৰা পিচ কৰি ল'ম, মানে গুড়ি কৰি ল'ম। এখন খাই ল'ব হয়। তো আপোনালোকে দেখিছে বিস্কুটখিনি গুড়া হৈ গৈছে। এতিয়া আমাৰ যোনখিনি বাচা পাৰ্টখিনি থাকিব, মানে ক্ৰীমখিনি থাকিব, সেইখিনি আমি আকৌ ইয়াত দি ল'ম মিক্সাৰত। তাৰপিছত আহিব আমুল ফ্ৰেছ ক্ৰীম, অলপ তাত দি দিব লাগিব। ক্ৰীমখিনি ছেপাৰেট কৰি হৈ গ'ল। এতিয়া আমি এই পাউডাৰখিনিত মিলাব লাগিব গাখীৰ আৰু বেকিং পাউডাৰ মিলাই পূৰা ভালকৈ মিক্স কৰি ল'ব লাগিব। हम मालूम है तेरे बाप को मत सिखा चल। এইখিনি দিয়া হোৱাৰ পিছত পূৰা ভালদৰে এনেকৈ মিক্স কৰি ল'ব লাগিব। বিশেষকৈ কেক বনাই অভেনত, কিন্তু যিহেতু আমাৰ অভেন নাই, সেইটো কাৰণে আমি বনাব লাগিব এনেকুৱা ষ্টিলৰ বাতি এটাত ল'ব লাগিব।
দেন এইটো আমি সোমোৱাই দিম প্ৰেছাৰ কুকাৰৰ ভিতৰত তো চাই থাকক ভিডিঅ'টো তাৰপিছত আপোনালোকে গেছটো অলপ ল' ফ্লেম কৰি ল'ব এনেকৈ ল' ফ্লেমত কুকাৰটো বহাই ল'ব তাৰপিছত এখন ইয়াত এনেকৈ দি ল'ব লাগিব ইয়াত বহাই এইটো ইয়াত এনেকৈ ভৰাই দিব লাগিব তাৰপিছত 45 বা 40 মিনিটৰ কাৰণে ঢাকনখন এনেকৈ মাৰি দিব কিন্তু ইম্পৰ্টেণ্ট কথা যে চিটিটো আঁতৰাই ল'ব লাগিব এতিয়াও কমেও 40 মিনিট সময় এনেকৈ থাকিব লাগিব 1 hour later. তো বহুত সময় হৈ গ'ল আমাৰ কেক হৈ গৈছে খোলো জলদি this one ইমান ফটোৱাকে গৈছে আৰু আঞ্জা বস্তু আৰু বনাম পিছত বনাম এইটো ফাৰ্ষ্ট এটেম্প তো বেয়া হ'লেও কথা নাই বহুত ডাঙৰ কেকটো যিমান মানে ভাল হ'ব বুলি ভাবিছিলোঁ ইমান ভাল নহ'ল কাৰণ বেছি নুফুলিলে কেকটো তথাপিতো কাটিছোঁ আৰু দে হেপী বাৰ্থডে হেপী বাৰ্থডে এই কেকটো মোৰ কেক মই নিজে বনোৱা কেক নিজে খাই ল মাক বহুত দাঁত ভাঙি গৈছে আমাৰ বেয়া হোৱা নাই খাই ভাল লাগিছে A few minutes later. এনে কিবা খাব পাওঁ নেকি তোমাৰ গাৰ্লফ্ৰেণ্ডেতো দি পঠাইছে বুজিছা এইটো চেটো কি কৰিবা কোৱা এতিয়া অনেক প্ৰেম দোষ অনেক তই মানে ফোন কৰিছিলি মই ৰিচিভ কৰা নাই সেইকাৰণে কেকৰ কথা বাদ দিয়ক এইটো এটা স্পেচিয়েলি আহিছে পঠিয়াইছে কোনোবাই স্পেচিয়েল হয় তো ইউটিউব যদি ভিডিঅ'টো ভাল লাগিছে তেন ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব চব আছে ইয়াত তো পাহৰি যাব শ্বেয়াৰ কৰিব তো এতিয়া তুমি হাঁহিছা কিয় নো কেণ্ডেল নো কেণ্ডেল তো ব্ল' কৰিবলৈ নাই এটা কামেৰা ক চাকি এটা ল চাকি ফুকি বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে ডিয়াৰ বকু বিকুল বেছি নাখাবি খুৱাওঁতেও খুৱাই দিছে বেছি নাপালে খাইও পাৰিব ই লাজ কৰিছে মাই হেল্ল' এভৰিৱান ইতিমধ্যে আপোনালোকে দেখিলেই কেকটো কেনেকুৱা হ'ল মই আকৌ একো ক'ব নাযাওঁ বহুত বেয়া হ'ল কেকটো বাট কিয় এনেকুৱা বেয়া হ'ল সেইটো গম নাপাওঁ যদি কি ভুল কৰিলোঁ যদি আপোনালোকে কোনোবাই গম পায় দেন প্লিজ কমেণ্ট কৰি জনাবচোন মই কি ভুল কৰিলোঁ কেকটো বনাওঁতে আৰু বৰ্তমান চিটুৱেশ্যন ইমানেই বেয়া চলি আছে তো ক'তো ফুৰিব যাব পৰা নাই ক'তো ঘূৰিব যাব পৰা নাই সেইটো কাৰণে বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ
চ' এতিয়া ভাবিছোঁ মাজে মাজে ভিডিঅ' দি থাকিম বাট কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব যিহেতু চিটুৱেশ্যন এতিয়া বেয়া চলি আছে আননেচেচাৰী কামত কেতিয়াও বাহিৰলৈ ওলাব নালাগে কিবা বিশেষ প্ৰয়োজনীয় কাম থাকিলে যাওক বাহিৰলৈ কিন্তু মাস্কখন পিন্ধি যাব আৰু আমি যদি নিজে সাৱধান নাথাকোঁ চৰকাৰ বা প্ৰশাসনেও একো কৰিব নোৱাৰে তো ঘৰতে থাকক সুস্থ থাকক আৰু ভালে থাকক সকলোৱে তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু যদি মোৰ চেনেলত নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু প্লিজ কমেণ্ট কৰি জনাব যে নেক্সট মই কি ভিডিঅ' বনালে ভাল হয় সেইটো প্লিজ কমেণ্ট কৰি জনাই দিব মই ভিডিঅ'টো বনাবলৈ নিশ্চয় ট্ৰাই কৰিম তো নেক্সট ভিডিঅ' লগ পাম বাই বাই যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলত নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব